নমস্কাৰ আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ অসমত যে আমি ইয়াত পিজ্জা বাৰ্গাৰ খাওঁ নে পাস্তা খাওঁ নে অসমীয়া ভাত দাইল ভাজি খাওঁ। মই আজি সেইটোৱে আপোনালোকক দেখাব লৈছোঁ যে আমিও ইয়াত অসমৰ মানুহৰ নিচিনা সদায় ভাত দাইল ভাজি বা তেনেকৈ যি অসমত খাইছিলোঁ সেয়াই আমি খাওঁ। আজি সেইকাৰণে ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' কৰি দেখাওঁ আজি দুপৰীয়া মই কি বনাইছোঁ। আজি বিশেষ একো নাই, মই অকণমান চিকেন কাৰী বনাব লৈছোঁ আৰু অকণমান ঘি ৰাইচ পোলাও বুলি যিটো কওঁ আমি অসমত সেয়া, আৰু মোৰ ছোৱালীজনী যিহেতু পোলাও খাই ভাল নাপায় সেইকাৰণে তাই এখন লুচি ভাল পায় মাংসৰ লগত, সেইকাৰণে কেইখনমান লুচিও বনাম তাইৰ কাৰণে। সেয়াই আজি আহকচোন দেখাওঁ আপোনালোকক। মই ৰেচিপি নহয়, এইটো জাষ্ট এনেই আৰু যে কি বনাইছোঁ সেয়া আপোনালোকক দেখাম। এয়া মই পিঁয়াজ আদা নহৰুখিনি অলপ চপাৰত পিচি ল'লোঁ। মই মিক্সিত ইমান ভাল নাপাওঁ বেছি মিহিকৈ পিচ খাই কাৰণে, এতিয়া এইখিনি তেলত দিম। মিঠাতেলত বনাইছোঁ গোটেইখিনি। পিঁয়াজখিনি ভাজ খাই মানে মই অকণমান পোলাওটো যোগাৰ কৰোঁ আৰু দেখাওঁ আপোনালোকক মই পোলাওটো ক'ত বনাম। এইটো ইনষ্টাপট বুলি কয়, এইটো মই ইউজ কৰোঁ, বহুত সুবিধা হয়। প্ৰথমে মই চতে অপশ্যনত দি থৈছোঁ, ইয়াত অলপমান ঘিউ দিম। গৰম হৈ আছে এখন, গতিকে ইয়াত অলপ পিঁয়াজ দিলোঁ। পোলাওৰ কাৰণে মই পিঁয়াজ ভাজিব দিছোঁ। এয়া মই গোটেই গৰম মছলা আৰু কাজু কিচমিচখিনি দিলোঁ। কাজু কিচমিচ আৰু গৰম মছলাখিনি ভাজ খাই গৈছে ভালকৈ। এতিয়া মই ইয়াত আগতে ধুই পেলাই শুকুৱাই থোৱা বাচমতি ৰাইচখিনি দি দিছোঁ। অলপ দেৰিকৈ ভাজি ল'ম। এতিয়া মই ইয়াত অলপ নিমখ আৰু অকণমান চেনি দি পেলাই মিক্স কৰি বন্ধ কৰি দিওঁ। পানী দিব লাগিব লাগিছে।
ইয়াত মই আপোনাৰ প্ৰেছাৰ কুক কৰি 2 মিনিট হৈ যাব। এতিয়া এফালে পিঁয়াজখিনি ভাজ খাইছোঁ অলৰেডি। ইয়াত মই অলপ পিচি বিলাহী দিম। তাত মই হালধি প্ৰথমে অকণমান কাশ্মীৰী মিৰ্চ আৰু মোৰ ঘৰত বনোৱা জিৰা আৰু ধনিয়া গুড়ি দিম। এতিয়া অলপ ভাজিব দিম। মছলাখিনি ভাজ খালোঁ আৰু এতিয়া মই মাংসখিনি দি আছোঁ, দি পেলাই লৰাই আছোঁ। এতিয়া মই দেখাম আপোনালোকক মই কেনেকৈ আটাখিনি মাৰিম লুচিৰ কাৰণে। আটা আৰু ময়দা এয়া মই মিক্স কৰি লৈছোঁ। নিমখ দিম, তেল দিলোঁ, লগাই দিম। তেতিয়া মই লাহে লাহে পানী অলপ অলপকৈ এড কৰিম। এয়া দেখিছোঁ প্ৰায় হৈ গৈছে আটাখিনি বেছি নৰব। বন্ধ কৰি দিওঁ, প্ৰায় হৈ গ'ল। ধুনীয়াকৈ বেছি বনাব পৰাকৈ। এয়া মোৰ লাঞ্চ ৰেডি আজি। এয়া চব লুচি, পোলাও আৰু মাংস। মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।